এইটো এতিয়ালৈকে আহি পোৱা নাই। এই কেইটাতো অহা কথা আছিলে, ক'ত গেলে নে পুৰণা এক্সটোৰ লগতহে ক'ত গেল নেকি? মই অলপ ভালকৈ চাই আহোঁ, যাই আছোঁ আগৰ পৰা। টিপি থাকে এই মোবাইলডালত দেখি কি সিফালে যা তোক আকৌ মই ভাল পাওঁ, তই কি সিফালে যা বুলি ক'লি আকৌ। ৰচোন তই ইয়াতে অলপ কি টিপি থাকা কৈছোঁ বাৰু। কিবা টিপি থাকা তাৰমানে মোবাইলটো টিপি থাকিলে হয় অনবৰতে কথা পাতিব লাগি, বেলেগ আৰু নাহে, ফিলিং বোলা বস্তুটো নাহে। এই এটা অনবৰতে মোবাইলডালে টিপি থাকে, সিফালে যা বুলিও কৈছে। তুলুং তই কৰবি আকৌ। ঐ ঘুটুং তই। মই এই লগত এই অলপ ফুৰাই লৈ আহিলোঁ, আহি মোবাইল লাগে কিবা কিবি কিনি দিছোঁ আকৌ। এক মই ভাল পাওঁ যে বহুত। তই কি এই পিছে এৰাই নাই মানে? নাই মই কিয় এৰিম? এক মই বিয়া পাতিম বুলি কৈছোঁ, এক মই নিম বুলি কৈছোঁ। তই এক মই ভাল পাওঁ, তই আকৌ কিয় ভাল পাবা? এক মই ভাল পাওঁ, তই ভাল পাওঁ, তইও হ'ল। তোক মই ভাল নাপাওঁ, মই তোক ভাল নাপাওঁ ন। ইয়াৰ কথা পাতিলো বুলি ভাল পাম নেকি? তই তাৰমানে ভাল তই মানে মই ঠগাই আছা নেকি? তোক ভালে পোৱা নাই মই, তই ভাল পাইছা তই। দেখছ না তই মোক চিনি পোৱা নাই? তই ক'ৰ পৰা আহিছা? তই ক'ৰ পৰা আহিছা? তই মোক কি ঠেলা মাৰি দিলা? তই কি? মই ভাল পাওঁ, তই ক'ৰ পৰা আহিছা? মই ভাল পাওঁ। এই কি কৈছো শুনছানে? তোৰ লগত চাহ ভাই মোৰ ভাল লগ আছে, আৰু লগ আছে। তই মোৰ বহুত বন্ধুত্ব। চাহ ভাই তই চাই থ। এই তই ক, তই চাই থ। তই কোন? তই মই এই খুঁজছো মই। তই এই দুটাকে মই ভাল পাওঁ। কি ভাল পাওঁ? এটা তিৰিত আকৌ দুটা পয়াক থকা, কি বয়ফ্ৰেণ্ড থকা, কি কথা হয় এইটো? এটা ভৰি যদি দুটা দি থাকিব পাৰে, মোৰ কি দুটা মুনি থাকিব নোৱাৰে নেকি? কথাটো নহয় আজিকালি তাকে চলি আছে দেখো। মই কিন্তু এনেকুৱা শুনা নাই দেই ভাই। মই শুনছো কি এটা মানুহ দেখোন 5টা 6টা লৈকে তিৰি আনে, কিন্তু এইটো শুনা নাই যে এটা তিৰিয়ে দুটা মুনি লাইন মাৰে। তোৰা মই এতিয়া এই হ'ব নে নেকি? এতিয়া কথাটো দেখো তেনেকুৱা হৈছে। এটা কাম কৰ, তই আলো এইটো মই তোৰ আগৰ পৰা ভাল পাওঁ না। তই আকৌ এতিয়া ক'ৰ পৰা মাজত মই আকৌ এই উঠছো তই তোমাৰ লগত কথা পতা নি ভাল পানে। এই কৈছে মই কাকো ভাল নাপাওঁ, তোকে পাম তই যদি পা। সেইকাৰণে যি লাগে তাকে দৌ আৰু ভালকে কওঁ, নহ'লে তই আজি মোৰ পেও মাৰ খাবি। এটা পেটো খাইছে। মই দেখো কৈছে মই তো দুটাকে ভাল পাওঁ। দুটাক ভাল পাওঁ, এটা মই তো দুটাকে ভাল পাওঁ। এই কৈছি এই কলাই দুটাকে ভাল পাওঁ। আমাক তো এটাকো নালগে এতিয়া। তোৰে মই বন্ধুত্ব আমি বেয়া নকৰো। ময়ো তোক কিমান ভাল পাওঁ, তইও কিমান ভাল পাওঁ। আমি সৰুৰ পৰা একেলগে নাংটা মুংটা হৈ গা ধোৱাৰ পৰা লগ। এই তাৰমানে কি আমাৰ দুটাৰ মাজত তাৰমানে যুদ্ধ খাল লগে আহিছে, বেলেগৰ তাত গুচি যাব। কি কৰা যায় এইকেইটা? এই ভাল গলতা দুটা মাৰো দে। ফোন মাৰি আছ, তই ফোন মাৰি আছ। মোক কি কৈছি? হেৰি মোবাইলত কিবা মেছেজ আহে, ফোন ক'ৰবাত লিখিৰাতে ফোন আহে, কিন্তু মই এইটো ক'বা নো। তাই চব বাহানা দি আছে তাৰমানে সেইটো কোন বহুত মোক ফাঁকি দি থাকে। ফোন মাৰি ভুতুৰি গৈছো মই তাক আজি। তই কিবা ফোনটো ক্লিককে উঠা লৈ কয় নহয় হেৰি নটিফিকেশ্যন কিবা ফাঁকি দি আছে। ফেচবুক নেকি নাজানো নহয়, নে ডাঙৰ মোবাইল কিনকে চলো হয়। এই তাকে তাৰমানে সেইটো তোৰা মোৰা বন্ধুত্ব খাৰাপ নকৰো। অলপ নহয় আমি অলপ ফুৰিয়ে আহো। কি হয় দেখা পালিয়া? তই পিছে ক'ত যাই যা? তই মোক যি কিবা হোৱা কিয় কথা সুধছ? তই মহা যা, ক'ত যাইছা যা। কি কবি এই চিয়াৰ হেৰি হে দেখানে তোৰে মোৰে বন্ধুত্ব খাৰাপ কৰি দিলা হয়। গলতো মাৰি অলপ বেয়াও লাগছি বাৰু। বেয়া লাগছি যিহলি ভাল পাইছিলো অন্তৰে দি ভাল পাইছিলো না বহুত। তইও পাইছিলি মইও পাইছিলো। সেইটোৱে এতিয়া কি কৰিবি আৰু উপায় নাই। আমি যি গলতাটো মাৰলো, তাই যদি কোৱা মানুহ চানুৰ আগত কয় আমাকতো বহুত বেয়াকে হেৰি কৰিব কোন নাই মাৰবো দেখো। আমাক কোনে কি কৰিব? আমাক কলিও কলাক দে কি কলি ফুলটো কাৰ সেইটো নকয়। ফুলটো এতিয়া কথা ক'লে আমাৰ না তাই তাইৰ পিছে, কাৰণ তাই তোকো আশা দিছে মোকো দিছে। মানুহে তাইকে ভুল বুলি ক'ব না। কিন্তু ভয় লাগে নহয় পাব্লিকত ধুলাইটো আকৌ আজিকালি। তই টেনচন নলবি, মই আছো যা। সেইটো ৰিস্ক মই ল'ম। চাধা খোলা মাৰিয়ে আছো আৰু কি কৰিবি। মাৰ তই চাধা খোৱা বাদে দিছা? মই নাখাওঁ তই খাই লওঁ দে। চাদা মুখা খা আৰু দুনিয়াৰ হেৰিবিলাক মানে নকওঁ আৰু কি ক'ম আৰু। এই ৰাতি এটা টি চাব যাব লাগিব। ক'ত আছে পতাইছো নহয় কি কৰি আছা? আমি ইয়াতে বহি আছো অলপ দুখৰ কথা পাতি। কি আলোচনা? নহয় পিছে আমি টি নাচো ৰাতি যাওঁ। তহঁত এনে বহি আছো অলপ। তহঁত এনে অৰিজিনেল টি মই। তহঁত ক'ত গৈছিলি? তই ক'ত গৈছিলি? প্ৰথম গৈছিলো খেতি চাব গৈছিলো। পিছে খেতি উত্তৰ গোটাই বেয়া হ'ব কিন্তু এইবাৰ ইউৰিয়া সাৰ দাম যিহে
জাগাৰ পৰা বোলে মাল পঠাবাই নোৱাৰে উঠ বোলে আজি গাড়ী বন্ধ তোত বোলে চকা বন্ধ সেইডাল বাদ দি খেতি হলি নহলি নাই মুঠতে তহঁত কি আহিছে সেইটো আমি তোৰ খেতিৰ কাষতে আমি বহি আছো আৰু গৰু ছাগলী লাচনি নহয় তহঁতে কাৰোবাৰ মাটি থৈ আহিছা মাতি থৈ অহা নাই পিছে কি আহিলি মাতবালে মানুহে নাই হয় নেকি নাই মাতবালে কি এই পিছে হেৰি কৰিবি কালি যদি এনেই আছা এইখিনি মাটি মোৰ অলপ জাবৰ বাজবা লাগে তহঁতে তিৰিক বিচাৰি থাকাতকে মোৰ জাবৰ বিচাৰিলে বেছি ভাল হ'ব তইতো পইচা পাতি নেৰা এই দিম যা কিবা নাই আমি পইচা পাতি নেদিম গৰুৰে আহি ভাল এক খলা গাখীৰ দিয়া চাহ খুৱাব তহঁতক মই এতিয়া চাই আমাৰ নচলে নহয় আমাৰ পইচা লাগব না আৰু এই মালিকলি খাল আছে মোৰ ইফালেও এটা আছে সিফালেও এটা আছে মাছ লৈ যাবি ধৰি দেই মালটো খাবা 30 টকা এটা পাম নে নাপাম পাবি পাম নে পাবি পিছে কৰিম তেতিয়া যোগ যাবি যোগ অলপ মোৰ খেতিখিনি দেখাই থৈ যাওঁ খেতিখিনি নাহে নহয় ধুনীয়া সগুন কথাই মহা ভাই এইখিনিয়ে নেকি এইবিলাক কি তোৰে এয়া মূৰাই অলপ মাতি এই দেখাৰ পৰা শুনাৰ লিগি গোটাই মূৰাই মুঠতে দেখাৰ পৰা শুনাল নেকি কি কয় নকৰা কৈ যায় এতিয়া কথা হ'ল কালি আহিব পাবি নে নহয় কালি কি বাৰ 12ডাল বাদ দিছো ভাই কালিয়ে মুঠতে কালি বৃহস্পতিবাৰ কালি কৰিম ব্যৱহাৰ কৰিব পাৰি এই তহঁতে কি নহয় তোৰ আমি কালি কৰাটো ফাইনেল ৰাতি কৰিম ৰাতি কৰিলিও কৰ দিনত কৰিলিও কৰ আমি নাই দিনত নহয় ৰাতি ৰাতি ঠিক আছে হ'ব কিন্তু এটা কথা 30 টকাটো এক্সট্ৰাকে লাগব পেকেটটো খাবা এতিয়া লগত নাই নহয় এই বৰ এটাহে থাকিল হ'ব তই পিছত দিলেও হ'ব ঠিক আছে তেতিয়া আমি যাওঁ এতিয়া কি কৰিম বুলি কামটো কৰিম দে কৰিবি না বহি নেকি দে আকৌ দেৰি হৈছে কিমান বহি থাকবি যামে এটা আগতে আমি আলোচনাটো কৰিম কামটো সখীয়াই কৈছে কি কৈছে ৰাতি কৰিলেও কবি দিনত কৰিলেও কবি হাঠি মৰা সখীয়ে পইচা নেৰে আমাৰ সেইবাৰ কি ক'লা গাড়ী পিছে ডাল আমাৰ হেৰি নাই পইচা নাই এতিয়া কি কৰা যাব এটা কাম কৰো ৰাতি আমি মনে মনে তো কৰিম বুলি কৈছো এটা সিটো কৈছে ৰাতি কৰা দিনত কৰা তহঁতৰ কথা ৰাতি ভালো হ'ব চোৱা নাখে আমাৰ এই ওপৰৰ পৰা পোহৰটো দি থাকো LED টো আৰু আমাৰ লাইট থাকবে না লাইট আনিম তো পানি লম তো সানিমে ছাতিটো থাকবো লেম্প হয়তো থাকবো এটা বস্তা লৈ যাম আমি সাইডত তাৰে ধান দেখছিলি নে সব কাটি আছে লৈ যাম কাটিম মাজে মাজে কাটিম নহয় টাকাটো মাজতো নেই মাজে মাজে কাটি ফেলে আমি বস্তাত ভৰাই ৰাতিয়ে বেছি দিম খা কৰি বেচাবা আৰু এইফালে চাপেৰি ফালে কিনেই দে খা টাকাটো তাকে খাটো বেছি দিম দিলে আমাৰ পইচাটো ওলাব সেইটোকে কওঁ নেকি ৰাতি ওলাবি হ'ব দে সেইটো বাৰু পিছত হ'ব ৰাতি হ'ব নেকি কামটো কৰি উঠি ৰাতি কৰিম আৰু কামটো নেকি যাওঁ ঘৰতে যাওঁ ঘৰত যাওঁ ৰাতি কামটো কৰিম হাই ফ্ৰেণ্ডছ যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু লগতে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লগতে বেল আইকনটো ক্লিক কৰি ঘণ্টাটো দবাই দিব বাই